অনুপ্ৰেৰণা কৰি আজি মুকলিভাৱে এই সভা নিৰ্বাহকসকলে গাইছে। সৰ্দাৰ বিহু বুলি ৰাইজ, সৰ্দাৰ বিহু বুলি ৰাইজ। আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ বিশিষ্ট তথা বিখ্যাত গায়ক, আপোনালোকে চিনি পায়েই চাগে, চেলো। নাপাবাও পাৰে, একো ডাঙৰ কথা নহয়। আমাৰ মৰমৰ গায়ক চেলো ছিংগাৰ ইতিমধ্যে তেখেত আমাৰ মাজত আহি উপস্থিত হওঁ। গতিকে আপোনালোকে চালেও নেচালেও চকীবিলাক যাতে খালী নকৰে, তাৰ কাৰণে মই সম্পাদকে আপোনালোকক কৰজোৰে বিনম্ৰ অনুৰোধ জনাইছোঁ। এইজনেই হ'ল চেলো ছিংগাৰ। পুতুৰকে আহি পাইছে। আপোনালোকে চিনি পাইছে নে ৰাইজ? মই হ'লে পোৱা নাই দেই। এখেত হৈছে হৰেণ, মানে আমাৰ বিহুৰ ছেক্ৰেটাৰী। এই হন গায়ক, এই গায়ক আহি পালাবি। এই কোনে গায়ক? এই কোনে? ইয়ে নেকি গায়ক? দাদা ই চেণ্ডেল পিন্ধা গায়ক, একদম নাম্বাৰ 1 গায়ক। টেনচন ল'ব নালাগে। সেই একদম কি কয় ঠিক নাই দেই। চাওঁ, যা একদম নাম্বাৰ বচোন, যা। কি কয় ঠিক নাই, আজি ৰাইজৰ মাৰে খুৱাব নেকি? তাৰ চেহেৰা চা। এইখিনিতে এটি বিশেষ ঘোষণা। শ্ৰদ্ধাৰ বিহু বুলি ৰাইজ, আমি অতি আগ্ৰহেৰে আমন্ত্ৰণ কৰি অনা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী চেলো ছিংগাৰ ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি আৰু খন্তেক পাছতেই আমি তেখেতৰ সংগীতানুষ্ঠান আৰম্ভ কৰিম। চালা এটাৰ পিছত এটা প্ৰগ্ৰেম দেখোন দিয়ে যাই আছে। মোৰ প্ৰগ্ৰেম কেতিয়া দিব? এই যাচোন, যা চাইচোন মোৰ প্ৰগ্ৰেম কেতিয়া দেই। সেই এনেকৈ ৰখি থাকিব পাৰি নেকি বাৰু? কৈচোন, যা চাই যা। ৰ মই যাই আহোঁ। সকলোৱে যাতে ইয়াত অংশগ্ৰহণ কৰিব পাৰে তাৰ উদ্দেশ্য আগত লৈ আজি আমি আমাৰ এই দ্বিতীয় দিনৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন। আমাৰ প্ৰগ্ৰেমটো অলপ সোনকালে কৰিব লাগিছিল নহয়। সেই দেখা নাই কিমান অনুষ্ঠান আছে, সেইগিলা সৰু সৰু ছোৱালীগিলাকে কেতিয়াবা ৰখি এতিয়াহে নাচিব পাইছি। দিম নহয়, যাচোন, যা বহি থাকছো, যা। হা? আৰু বোলে প্ৰগ্ৰেম আছে বহুত, অলপ দেৰি হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আদৰ সম্ভাষণ জ্ঞাপন কৰিব। সেই ইনকে ৰখি থাকিব পাৰি নে? কি হ'ব কৈছোন? তাকেতো হে ইনকে ৰখি থাকিব পাৰি নে? মই যাই যাচোন তই চাই। সাংস্কৃতিক সন্ধিয়া, এই সাংস্কৃতিক সন্ধিয়া আমি এতিয়া আনুষ্ঠানিকভাৱে। দাদা কিবা এটা কৰক, আমাৰ গায়ক একদম বৰ হৈ গৈছে। এই তই বৰ কামোৰে ভাই। এই যাচোন, যা বহি থাকছো, যা। চাহ পানী কিবা খাইছে নে নাই? এই দিবু, যা বহি থাকছো, যা।
হে বাইদেউহঁত অলপ চাইড দিছোঁ বা ইমান মানুহ ক'ৰ পৰা আহিছি আগতে ইমান মানুহ দেখাই নাছিলোঁ বাপ্পা ঐ আমাৰ মঞ্চখন উদ্বোধন কৰোঁ পৰম্পৰাগত যাক আমি লোক সংস্কৃতি বুলি কওঁ আমাৰ প্ৰগ্ৰেমটো দিয়ক সেই না দিমেই। আপোনালোকে ইমান ডাঙৰ গায়ক এজন মাতি কিয় এনেকুৱা কৰি আছে ডাঙৰ চাঙৰ অলপ কথা নাই নহয় দিম বুলি কৈছোঁ দিমটো বা বৰ মাথা খাইছে ই কিবা গায়ক কিবা গায় চেণ্ডেল পিন্ধি আহিছে তাতে চালা ক'ব নোৱাৰোঁ দে যদিও বিহুত ক্লাছিকেল নাই বিহুৰ পাখিত কাটি দিলো পুৰা চিঠি এই বোলৰে পুঠিয়া মিলিব ভয়ামৰ জান তলমল পানী আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পিছতে এই গীত পৰিৱেশন কৰিবৰ বাবে অ'দা আমাৰ প্ৰগ্ৰেমটো কি কৰিলে হে এই দিম নহয় তই আকৌ আহিছা তই বৰ বিজাল ধৰা হয় ভাই যাচোন যা সেই ইয়াৰ পিছতেই দিম যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ মান এইবোৰৰে ঢেপেলা পাত সমনীয়া চালা এটাৰ পিছত এটা প্ৰগ্ৰেম দেখোন দিয়ে আছে মোৰ প্ৰগ্ৰেম দিব কেতিয়া কমিটিগিলাকে গায়ক মাতি এনেকুৱা কৰে এই মোৰ লগতহে এনেকুৱা হ'ব পাৰে হেই নাগাওঁ গান চান ফল আপোনালোকে ধৈৰ্য নেহেৰুৱাব আৰু 5 মিনিট পাছতে আমি চেলো ছিংগাৰক আপোনালোকৰ আগত উপস্থাপন কৰিম চেলো ছিংগাৰ অসমৰ আপোনালোকে ধৈৰ্য নেহেৰুৱাব আৰু 5 মিনিট পাছতে আমি চেলো ছিংগাৰক আপোনালোকৰ আগত উপস্থাপন কৰিম চেলো ছিংগাৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ আলোড়ন কৰা ছিংগাৰ চেলো ছিংগাৰ ৰাইজ আপোনালোকে নিজ আসনত সুচাৰুৰূপে বহি থাকক খন্তেক পাছতেই আৰু মাত্ৰ 5 মিনিট পাছতে আমি তেখেতৰ গীতৰ ভৰাই আপোনালোকলৈ আগবঢ়াম গতিকে সমূহ ৰাইজলৈ অতি বিনম্ৰ অনুৰোধ যাতে সুচাৰুৰূপে এই কাৰ্যটো চলাই নিব চেৰাশ্ৰী দাস দাসৰ নৃত্য উপভোগ কৰিব পাৰিব এয়া মঞ্চ প্ৰাঞ্জনা ডেকা ইয়া খবৰ নাই দেখোন ইহঁতৰ ঘুমটিত
বছ নুঠাইকে ইয়ে ৰাতিপুৱা হ'ল হা হা ইয়ে অ' দেখোনে পিছে মোৰ প্ৰগ্ৰাম এতিয়া কি হ'ব কি হ'ব এতিয়া পেণ্ডেল ভাঙি চব ঘৰা ঘৰি গেল কি কয় এই নাই 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 মই প্ৰগ্ৰাম কৰিবই লাগিব এগিলে নহ'ব নহয় নাই 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 নহ'ব নাই 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 নহ'ব নাই 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 মই গান গামেই নাই 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 নহ'ব মই গান গামেই মই গান আজি গামেই নাই 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 নহ'ব নহ'ব কৈছোঁ বাৰু এতিয়া তহঁতে কৈছোঁ বাৰু কিবা এটা চলিউশ্যন হ'বতো কৈছোঁ বল বলছো কিবা এটা কৰিম বল যি হ'ল আৰু কি হ'ব যি হ'ল বছ কিবা এটা কৰিব লাগিব আৰু ফুল লগা একেবাৰে ফুল লগা একেবাৰে ফুল লগা आपके द्वारा डायल किया गया नंबर या अभी स्विच्ड ऑफ है या नेटवर्क क्षेत्र से बाहर है कृपया कुछ समय बाद कोशिश करें आपके द्वारा डायल किया गया नंबर या अभी स्विच्ड ऑफ है या नेटवर्क क्षेत्र से बाहर है ঐ कृपया কি कुछ হ'ল समय बाद Switched off कोशिश दिखाई करें হা চুইচ অফ শেষ বছ হ'ব দে হ'ব দে বছ হ'ব দে